ঘটনাটো মানে ধৰক আমাৰ ঘৰত কোনো মায়ে বা তেনেকুৱা নাই চাবলগীয়া তাইক কেকাজন আছে তাই অলপ মেণ্টেলি প্ৰব্লেম মানে মই বিয়া হ'লো যিহেতু ভাড়াঘৰত মানুহজন তাতে কাম কৰে তাই মানে মোৰ ওচৰত কেতিয়াবা এনেই ফুৰিবলৈ যায় ধৰক ক'তনো যাব অকল মই আছোঁ বুলি তেনেকুৱাতে তাই অলপ মানে খুব মুঠত যাতে এনেকুৱা থুৰ নিচিনা খুব এনেকৈ সেকা বেলুন চব বাৰে কৰি আছিলে তেনেকুৱা তাৰপৰা তাই সুধোতে তাই ক'লে মোৰ টনচিল হৈছে তই ডক্টৰ ওচৰত লৈ যাবি মই হ'ব বাৰু লৈ যাম তাই ধৰক এইবোৰ কথা এনেকৈ গম নাপায় চাগে কি হয় কি কথা এইবোৰ কথা বুজি পোৱা নাই চাগে তাই তাৰপৰা যেতিয়া তাই বহুত দিন ওচৰত যোৱা নাই মই সুধিলোঁ ঘৰৰ ওচৰত কি হৈছে তাই অহা নাই ক'লে যে তাই অলপ পেটটো ওলোৱা নিচিনা হৈছে এনেকুৱা গাত থকা মানুহৰ নিচিনা হৈছে তই অলপ চাবিচোন কালি যেতিয়া মই আহিলোঁ প্ৰেগনেঞ্চি টেষ্ট কৰিলে দেখিলে পজিটিভ ওলাইছে তাৰপৰা তাইক এনেকৈ ঘৰ চৰ খুৱাই মেলি সুধিলোঁ তাই তেতিয়া ৰৌচন কুমাৰ নামৰ ল'ৰাটোৰ নাম ধৰে তেওঁ কৰিছে বুলি কৈছে কথাটো আৰু বাৰে প্ৰতি তাই কৈছে তেওঁৱে হয় অৱশ্যে সুধোতে ইংগিতে আকাৰ ইংগিতে দেখাইছে যিহেতু তেওঁ বুবা আৰু কথা ক'ব নাজানে কামেও নুশুনে সেইটো কাৰণে আকাৰ ইংগিতে কথা পাতে তেওঁ মানে কি ছোৱালীজনী মুখে আৰু মাতিব নাজানে কামেও নুশুনে তাই চাৰ্টিফিকেটো আছে নুশুনে আৰু কথা ক'বও নোৱাৰে তাই তাৰপিছত কি কৰিলা তোমালোকে তাৰপৰা আমি তাই সুধোতে তাই দেখাই দিছে ৰুমটোলৈ নি পিনে এই ল'ৰাজনে হয় বুলি 100 বাৰ কৈছে এইটোৱে হয় হাতত ধৰি টানি নি ঘৰৰ ভিতৰত নি কাপোৰ খুলিছে এনেকৈ চব কৰিছে তাই হেৰি তাৰপৰা আমি লগালগ ল'ৰাটোক আনি থানাত চমজাই দিছোঁ তাৰপৰা এজাহাৰ দাখিল কৰিছোঁ এতিয়া পুলিচ থানাই কিবা তদন্ত কৰিছে কি কৰিব এতিয়ালৈকে জনা হোৱা নাই যোৰহাট নিম বুলি কৈছে যিহেতু তেওঁৰ কথাবিলাক তেওঁলোকে বুজি পোৱা নাই আকাৰ ইংগিতে কয় নাই সেইটো কাৰণে যোৰহাটত বোলে কিবা স্কুল এখন আছে আকাৰ ইংগিত কথা কোৱা এনেকুৱা বগা স্কুল এখন আছে তাত নি পিনে মানে কথাবোৰ জানিব বিচাৰিব তেওঁলোকে ষ্টেটমেণ্টটো ল'ব মানে সেইটো কাৰণে তালৈ পঠিয়াব